আজি আছোঁ মই দুধনৈ ৰাস মেলাত আৰু এয়া চাওক মই গেটৰ সন্মুখত আছোঁ। এইখন গেটখন দেখা পাইছে আপোনালোকে এনেকুৱা। তো আমি ভিতৰলৈ সোমাই যাম। দুধনৈ ৰাসখন কেনেকুৱা আপোনালোকক সম্পূৰ্ণ এই ভিডিঅ'টোত দেখুৱাম। তো আপোনালোকে চাই থাকক শেষলৈকে। তো এয়া এনেকৈ আমি ভিতৰলৈ সোমাই যাম দুধনৈ ৰাস মেলাত। আৰু আমি যিহেতু ৰাতি হয়, মই ৰাতি আহিছোঁ। ৰাস দেখিব লাগে ৰাতি। তো ৰাতিৰ পৰিৱেশটো বহুত ধুনীয়া দেখি ৰাসত, সেইকাৰণে আমি ৰাতি আহিছোঁ আৰু আপোনালোকক সম্পূৰ্ণ দেখাম। আপোনালোকে শেষলৈ চাই থাকক। তো এয়া সোমাই আহি আমি পালোঁ গণেশ বাবা এনেকৈ আছে আৰু এইফালে এনেকৈ যিটো ষ্টেজ হয় কমিটিৰ, সেই ষ্টেজটো এনেকৈ বনোৱা আছে। কমিটিৰ বহুত ধুনীয়াকৈ বনাইছে। তো দেখিলে এটা ডাঙৰ ঘৰৰ নিচিনা লাগে। তো বহুতেই ভাল লাগিছে। আৰু এইফালে আমি এনেকৈ আগবাঢ়ি গৈ কিছুমান কমিটিৰ মানুহ এনেকৈ বহি আছে ইয়াতে। আৰু সেইফালে আগৰ ফালে এনেকৈ ৰাখি থোৱা আছে যিবিলাক মূৰ্তি ৰাসৰ সেইবিলাক। এইফালে এনেকৈ এইকেইটা আছে। তো পাৰিলে ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। তো এয়া চাওক, এয়া 10 অৱতাৰ ইয়াতে আছে দেখা পাইছে। আৰু এইফালে আছে ডাঙৰকৈ বনোৱা আছে, এইফালে আপোনালোকক দেখুৱাই আছোঁ। তো এইফালে কৃষ্ণ আৰু ৰাধা এনেকৈ বহুত ডাঙৰকৈ বনাই থৈছে। যিহেতু ৰাতিৰ ভিডিঅ' লাইটৰ কিহত অলপ মানে ক্লিয়াৰ দেখা যোৱা নাই, তো দেখুৱাব চেষ্টা কৰিছোঁ। তো এয়া চাওক এনেকৈ এইবিলাক বনাই থৈ দিছে আৰু ইয়াৰ পৰা আৱাজো আহে আৰু এইটো লৰি থাকে দেখা পাইছে এইবিলাক। তো বহুত ধুনীয়াকৈ সজাই পৰাই বনোৱা হৈছে এইবিলাকক। তো এইফালে এনেকুৱা দেখা পাইছে। আৰু এইফালে চাওক এনেকুৱা। তো সেইফালে ঘূৰি আছে, কাৰেণ্ট ফিট কৰা আছে এইবিলাকত, কাৰেণ্টত বনোৱা হৈছে। তো আৰু এইফালে এইবিলাক। তো ইয়াত দুধনৈ ৰাস বহুতেই ভাল লাগে চাই। তো বহুত মানুহ হৈছে। এয়া মহাদেৱ এনেকৈ ৰখা হৈছে। আৰু এইফালে কিবা বেলেগ ধৰণৰ দেখি অলপ মানে আন্ধাৰ টাইপৰ বনাই থৈ দিছে। এইবিলাক কিবা ৰাক্ষসৰ নিচিনা দেখা গৈছে। আৰু এনেকুৱাকৈ মূৰ্তি শেষ। আৰু এতিয়া আমি বেলেগ ছাইডত যাম। বহুত হুলস্থুল হৈ আছে, তাৰ কাৰণে মই কিবা ক'লেও আপোনালোকে শুনা নাপাব, ভইচ অভাৰ কৰি দিছোঁ। তো এইফালে বাণিজ্য মেলা আছে, আমি বাণিজ্য মেলা অলপমান চাম আৰু তাৰপিছত আমি মেলা চাবলৈ যাম। এইফালে বাণিজ্য মেলা, তো ইয়াতে বহুত ধৰণৰ বস্তু কিনিলে পোৱা যাব। আৰু আমি মীনা বজাৰ চাবলৈ যাম সেইফালে। মীনা বজাৰ ডাইৰেক্ট চাম, যিহেতু আমি একো নিকিনো। তো এতিয়া আছোঁ মীনা বজাৰ এৰিয়াত আৰু চাওক সেইফালে মীনা বজাৰ পূৰা একদম দেখা পাইছে আপোনালোকে। গোটেই মীনা বজাৰ দেখুৱাই আছোঁ আপোনালোকক। তো চাই থাকক একদম। তো এতিয়া আমি আহিলোঁ মীনা বজাৰ। এই মীনা বজাৰত কি কি আছে আমি চাম। এইফালে সৰু বাচ্চাৰ এইবিলাক, তাৰপিছত এইফালে দেখা পাব বহুত মানুহ আহিছে।
আৰু এয়া বেলুন 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 চালে ল'ব মন যায়। তো আমি পিছত ল'ম যোৱাৰ সময়ত। এইবিলাক চাওক বাচ্চাবিলাক পুৰা নাও চলাই আছে পানীৰ ওপৰত। তো এইফালে নাগৰদলা আছে, তাতে যাম আমি। পুৰা সাঁতুৰি আছে বাচ্চাগিলা। কেনেকা ভাল লাগছে না? ভাল লাগছে, অলপ ভাল লাগিছে। মেইন বস্তু একদম লাইট ফিটিং কৰিছে, হ'লে লাইটতে পুৰা জমক জমক কৰিছে, বহুত লাইট। মিনা বজাৰত লাইটবিলাক যে ঘূৰি আছে, কিবা এটা বেলেগ বস্তু ঘূৰি থকা যেন লাগে। আৰু এইফালে সৰু ছোৱালীবিলাক পুৰা ল'ৰা ছোৱালীবিলাকে পুৰা এনজয় কৰি আছে, মানে চুইমিং পুলত তেওঁলোকে পুৰা নাও চলাই আছে, মানে ভাবিছে যে নদীত মানে নাও চলাই আছে, এনেকুৱা মানে অনুভৱ কৰি আছে। আৰু সেইফালে নাগৰদলা, আৰু আমি এতিয়া যাম নাগৰদলাৰ ওচৰত, আৰু ওচৰৰ পৰা দেখুৱাম আপোনালোকক, চাই থাকক। তো এতিয়া আমি নাগৰদলাৰ ওচৰত আহিছোঁ। দুটা নাগৰদলা আছে, আৰু এইফালে সৰু বাচ্চাৰ এইবিলাক গাড়ী ইয়াতে উঠাব পাৰে। তাৰপিছত এয়া এইফালে এখন নৌকা এনেকৈ জুলনি নিচিনা জ্বলাই দি আছে। তো সেইটো মেইন বস্তু ব্ৰেক ডেন্স। তো এইটো গাড়ীখন যাই মানে লাগিব খোজে আৰু ঘূৰি আহে, এইটো কিবা বেলেগ ধৰণৰ লাগে, মানে কিবা এটা। তো ভিডিঅ' বহুত বনালোঁ, তো আপোনালোকো আহক চাওক দুধনৈ ৰাসমেলা। তো আমি এতিয়া অলপ জুলেপি লৈ খাই ঘৰলৈ যাম। বলক জুলেপি দোকান ক'ত আছে। তো এয়া আহি পালোঁ জুলেপি দোকান। তো আজিৰ ভিডিঅ'টো ইমানেই। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু আজিৰ কাৰণে বাই বাই, হ'ব দে।